আহি পালোহি আমাৰ নাটক হোৱা জেগা কলাক্ষেত্ৰ মাধৱদেৱ ইণ্টাৰনেশ্যনেল প্ৰেক্ষাগৃহত। এতিয়া আমি ভিতৰলৈ যাওঁ। মোৰ লগত আছে হিমাক্ষী। হাই হেল্ল' বহুত ৰ'দ দিছে কিন্তু হেৰি আজি কেনেকুৱা? আজি মানে মই বহুত এক্সাইটেড। ফাৰ্ষ্ট টাইম মই গুণাকৰ ছাৰৰ লগত নাটক কৰিম। মোৰ এনেও বহুত আগৰ পৰা ইচ্ছা আছিলে গুণাকৰ ছাৰৰ লগত নাটক কৰা। চ' আজি ফাইনেলি কৰিব পালোঁ। একদম মানে পূৰা 100% আৰু ফালি দিম আৰু আজি। ঠিক আছে, এতিয়া আমি যাওঁ। বাই বাই। এয়া ৰিমে মেকআপ কৰি আছে আৰু ৰিমলিপছ মেকআপ আৰ্টিষ্ট্ৰি প্লিজ আহিব আপোনালোক। এয়া হিমাক্ষী, এয়া এই দুজন তাৰপিছত এয়া ৰামচন্দ্ৰ আহিছে, ৰভাৰ্ট ৰত্নাকৰ আহিছে, ৰভাৰ তলত বহিছে, মোৰ কাহিনীৰ কথা এই ক'ব। বিয়া পাতি হ'বনে? ৰিম 10 টকাত হ'ব। গামোচা পিন্ধি নহয় মোৰ হ'বনে এইখিনি? একদম সুন্দৰ, একদম দীৰ্ঘায়ু হওক তোমাৰ স্বামীৰ জীৱন, দীৰ্ঘায়ু হওক, ঠিক আছে দিয়া। দীৰ্ঘায়ু হওক। এটাই প্ৰশ্ন মোৰ, টোপোলাটি দিবানে ধনৰ নে অংগ দিবা শৰীৰৰ? ওকে হি ঘৰে পিতা মাতা ভাগ্যাৰে পুত্ৰৰ পিতা তেওঁ শ্ৰৱণমুনি, সৰ্বলোকে মানি চলে তেওঁ মহাগুণী। কালে শ্ৰৱণ মুনি গৃহৰ ৰখীয়া, তেওঁৰ সংগে থাকে ভাগ্যা ৰত্নাকৰ মাতা। অ ৰত্নাকৰক দেখি কবে
বাছা নহবা উত্তেজিত পিতা মোৰ নহবা চিন্তিত নহবা উৎকণ্ঠিত আজি কেৱল লৈ আহিছো এটি প্ৰশ্ন যি প্ৰশ্নই কৰিছে মোক বিব্ৰত অতদিনে আছিলো মই নিশ্চিন্ত কিন্তু আজি জানো এই অদ্ভুত ভিক্ষুকৰ কথাই মনত দম কৰি কৰিছে সন্দেহৰ বীজ কিঞ্চিত কিঞ্চিত দুখত মই দুখী তোমালোকো হবা মই কৰা কৰ্মফলৰ সমভাগী ৰত্নাকৰৰ বচন শুনি চমকি উঠিলা পিতৃ ক্ৰোধে একোপে ধৰা কৰি খংগে ৰৈলা তাহাৰ মাতা পুত্ৰৰ কথা শুনি কান্দিতে লাগিলা কি সতে বুলিলা এনে কথা কি হতে বুলিলা এনে কথা কি হতে বুলিলা এনে কথা দস্যুবৃত্তি তাৰ মানে দস্যুবৃত্তিৰে মোচন হৈছিল আমাৰ সংকট অতদিনে এয়াতো আশা নাছিল আমাৰ এয়াতো অৰ্থ নাছিল মোৰ পুত্ৰৰ নামাকৰণ ৰত্নাকৰ ভাবিছিলো মুকুতা কৰিব আমাৰ ভাবিছিলো সুনামৰ খ্যাতিৰে পূৰ্ণ কৰিব শূন্য পাত্ৰবোৰ আশা আছিল পদূলিৰ ধূলি স্বৰ্ণ বৰ্ণ হব মোৰ পুত্ৰৰ পদস্পৰ্শ পায় যেতিয়া সি উভতিব তাৰ সহ্য বিজ্জনে জগত জিনি কিন্তু আজিতো হল সকলো মুকলি স্বীকাৰ কৰা নকৰিব একো আবেদন হে প্ৰভু গুণমণি যদিও বিধাতাই কৰিলে আপোনাৰ অৰ্ধাংগিনী হ'ব নোৱাৰো এই পাপ কৰ্মৰ সমভাগী কৃষ্ণাই কৰিছিল মোক গ্ৰহণ কথা দিছিল স্বামী সৰ্বদাই কৰিব মোক ৰক্ষণ পোষণ সেই হেতু ক্ষমা কৰিব মোক যদিও বা আপোনাৰ একান্ত অনুগত ভাগ্য মই থাকিব সদায় দুখৰ সমভাগী হয় কিন্তু পাপ ক্ষমা কৰিব মোক এয়াই আছিল তোৰ অগাধ বিশ্বাস এয়াই অহংকাৰৰ চূড়ান্ত শিখৰত উপনীত হৈ প্ৰবল আত্মবিশ্বাসেৰে ৰঙা সূৰ্যলৈ হাত মাৰিছিলো মই কিন্তু আজি সেই তপত সূৰুযে তোমাৰ বৰফাবৃত গৰ্বৰ শিখৰক ভাঙি চিঙি চুৰমাৰ কৰি দিলে ৰত্নাকৰ কি আছিলা তুমি দাম্ভিক নে নিৰ্ভীক কি বিচাৰিছিলা তুমি আশীৰ্বাদ নে অভিশাপ কি কৰিছিলা তুমি পালন সন্তানৰ দায়িত্ব নে জননীৰ বুকুত পাপৰ বুজা হোৱাৰ প্ৰস্তুতি কি বিচাৰিছিলো মই কি কৰিছিলো মই কি পালো মই কি দস্যু হলে বনৰ কোনে
কোনে আজি ভাগ ওলাব তোৰ এই কৰ্মফলৰ ৰত্নাকৰ? কোনে? শৈশৱতে নাছিলি তই ধনৰ বলিয়া অভাৱে কৰিলে তোক অশান্ত উন্মনা তোৰ অস্ত্ৰৰ আঘাতত হোৱা সহস্ৰৰ আৰ্তনাদৰ মাজত নিজৰ এই অস্তিত্বৰ খণ্ডত নুশুনিলি তই ভাবিছিলি এই আত্মনিয়ন্ত্ৰণ এয়াই জীৱন যুদ্ধ কিন্তু এয়া কোমল বৃষ্টি নহয়, কাল ধুমুহা, প্ৰভাতী মন্ত্ৰ নহয়, প্ৰলয় টংকা। নিজৰ অধিকাৰ বিচাৰি আনৰ অধিকাৰ কাঢ়িলি যিয়ে আজি হৰণ কৰিলে তোৰ সকলো হৰণ কৰিলে তোৰ তেৱে আজি এই আশ্ৰয় হ'ব ৰত্নাকৰৰ দৰে। আহা ৰত্নাকৰ, আহা। পালানে সঠিক উত্তৰ? পালানে? পালো প্ৰভু। কোনো নহয় প্ৰস্তুত মোৰ কৰ্মফলৰ ভংগী হোৱাৰ কোনো নহয়। কিন্তু এই মুহূৰ্তত মোৰ মনৰ চাৰিও কাষৰ বেৰত ঠেকা খাই ওলাবলৈ বাট বিচাৰি চাই এটা প্ৰশ্নই। কিয় তেনেহলে মোৰ কুকৰ্মৰ ধনৰ সোৱাদ লৈ আছিল অতদিনে? কোৱা পিতা, কোৱা মাতা। যদিহে আছিল অজ্ঞাত মোৰ কৰ্মৰ বিষয়ে, তেনেহলে কিয় আগ্ৰহ নকৰিলা জনাৰ? কিয়? কিদৰে কৰিছো পূৰণ তোমালোকৰ ক্ষুধাৰ তৃষ্ণাৰ? কিয়? মৃত্যুৰ বাদে কোনো পথ নাই প্ৰভু। পাপৰ পীড়াই ধৰিছে শৰীৰ মন। ভাবিছিলো নিৰ্মল শীতল জলে দিব খন্তেক আৰাম, নামিছিলো সৰোবৰত। কিন্তু মোৰ শৰীৰৰ স্পৰ্শ পাই সমগ্ৰ সৰোবৰৰ পানী শুকাই গল প্ৰভু, সমগ্ৰ। জীৱনৰ এই দগ্ধ পহৰত শান্তি পানী ছটিয়াই পৰিত্ৰাণৰ উপায় দিয়ক প্ৰভু, উপায় দিয়ক। পৰিস্থিতিৰ কাৰাগাৰত বন্দী হৈ প্ৰদক্ষিণ কৰি আছিলো পাপৰ চতুৰ্দিশে। ভাবিছিলো কৰি আছো নিজ কৰ্তব্য, কিন্তু বুজিলো আজি আত্মনিয়ন্ত্ৰণৰ বাবে অস্ত্ৰ লয় আত্মঘাতী হলো মই, আত্মঘাতী হলো। হে ৰত্নাকৰ, জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই বঢ়াইছে তোমাৰ জ্ঞানৰ পৰিধি। ব্ৰাহ্মণ পুত্ৰ তুমি, আশ্ৰমৰ সন্তান তুমি। শৈশৱৰ পৰাই শুনিছা বেদমন্ত্ৰ, ওংকাৰ ধ্বনি, দেখিছা যজ্ঞৰ আহুতি। তোমাৰ নাম হয়তো কলিয়া ধাৰে থকা সূৰ্যোদয় হ'ব পাৰে। বিপদৰ কথাহে ব্যক্ত কৰে। হে ৰত্নাকৰ, তোমাৰ তেজৰ ধমনীত সিঁচৰিত হৈ থকা নিৰ্ভীকতা হিংসতালৈ ৰূপান্তৰিত নকৰিবা। চেষ্টা কৰা ৰত্নাকৰ, চেষ্টা কৰা। চেষ্টা কৰা ৰত্নাকৰ, চেষ্টা কৰা। চেষ্টা কৰা ৰত্নাকৰ, চেষ্টা কৰা।
জগতৰ বুকু যি হাতেৰে বোৱাইছিল বন্যা নিৰীহৰ তেজৰ সেই হাতেৰে সৃষ্টিৰ অৱধাৰিত সুৰ ৰচি গ'ল সত্য প্ৰিয় যদি কোনোৱে সত্যৰ সন্ধান কৰে সংগোপনে পাব সি সেই পথ য'ত সত্য লুকাই থাকে কেৱল প্ৰয়োজন একোজন ব্ৰহ্মজ্ঞানী যিজনে কৰিব প্ৰশ্ন প্ৰত্যেকজন ৰত্নাকৰকে শিক্ষা দিব ভুল শুদ্ধৰ দেখুৱাব মাৰ্গ প্ৰতিজন ৰত্নাকৰকে দীক্ষা দিব জ্ঞানৰ আৰু জ্ঞানৰ অভিমুখে যোৱাৰ বাটত প্ৰতিনিয়ত চতুৰ্দিশে উচ্চাৰিত হ'ব এটিয়েই মন্ত্ৰ